নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অলমেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই টেণ্ডফিট টেবলেটৰ বিষয়ে আলোচনা কৰিম। এই টেণ্ডফিট টেবলেটটো কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াতে কি কি কম্পজিশ্যন আছে, কি কি কামত ব্যৱহাৰ কৰা হয়, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল টেণ্ডফিট টেবলেটটো মেনুফেকচাৰ কৰিছে ফাৰ্মেট লিমিটেডে। ইয়াত থকা মূল কণ্টেণ্টসমূহ হ'ল ইয়াতে আছে কলাজেন পেপটাইড টাইপ 1, কণ্ড্ৰইটিন 200 mg, ছ'ডিয়াম হাইড্ৰলেণ্ড আছে 30 mg, ভিটামিন চি আছে 35 mg। বন্ধুসকল এই টেবলেটটোৰ মূল্য হ'ল 433 টকা আৰু ইয়াতে 15টা টেবলেট আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বন্ধুসকল প্ৰথমতে আমি এই টেণ্ডফিট টেবলেটৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই টেণ্ডফিট টেবলেটটো তিনিটা কম্পজিশ্যনৰ দ্বাৰা বনোৱা হৈছে। ইয়াত আছে কলাজেন পেপটাইড টাইপ 1, কণ্ড্ৰইটিন, ছ'ডিয়াম হাইড্ৰলেণ্ড আৰু আছে ভিটামিন চি। বন্ধুসকল এই তিনিটা কম্পজিশ্যনৰ সংমিশ্ৰণত এই টেবলেটটো বনোৱা হৈছে। এই টেবলেটে অষ্টিঅ'আৰ্থৰাইটিছৰ বাবে হ'ব পৰা যিকোনো ধৰণৰ বিষ আৰু ফুলাহাৰৰ কলাবোৰ ক্ষয় হোৱাৰ পৰা আৰাম দিয়ে। বন্ধুসকল ইয়াৰ উপৰি ই কোমল আৰু সংযোজী কলা গঠনত সহায় কৰে আৰু আপোনাৰ গাঁঠিৰ ঘৰ্ষণ হ্ৰাস কৰে। ইয়াৰ ফলত গাঁঠিৰ নমনীয়তা হ্ৰাস কৰে, যাৰ ফলত গাঁঠিৰ নমনীয়তা বৃদ্ধি পায় আৰু শাৰীৰিক গতিবিধি সহজ হৈ পৰে আপোনাৰ। বন্ধুসকল এই টেবলেটে কাৰ্টিলেজ গঠনত সহায় কৰে আৰু হাড় ভাঙি যোৱাত বাধা দিয়ে। বন্ধুসকল এতিয়া আমি আলোচনা কৰিম এই টেণ্ডফিট টেবলেটৰ ড'জ বা সেৱনৰ বিষয়ে। এই টেবলেটটো সদায় খাদ্য খোৱাৰ পিছত দিনত এবাৰ অথবা ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। গৰ্ভাৱস্থাৰ সময়ত আৰু স্তনপান কৰোৱা মহিলাসকলে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰাৰ আগতে ডক্টৰৰ সৈতে পৰামৰ্শ কৰি ল'ব। যিসকল লোকৰ কিডনীৰ পাথৰ আছে বা বৃক্কৰ পাথৰ আছে সেইসকলে এই টেবলেটটো ব্যৱহাৰ কৰিব নোৱাৰিব। বন্ধুসকল যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় পৰামৰ্শ ল'ব। পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। তো বন্ধুসকল এই টেণ্ডফিট টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ পেটৰ বিষ, ডায়েৰিয়া, মূৰৰ বিষ আদি এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধুসকল ইয়াৰ উপৰি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিলে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই টেণ্ডফিট টেবলেটটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।